হেল্ল' গাইছ, কি খবৰ? মোৰ আজি মনটো অলপ বেয়া, যিহেতু মই আজি গুৱাহাটী গুচি যাম আৰু মোৰ বস্তুবিলাক এনেকৈ ৰৈ যাব। সেইটো কাৰণে বেয়া লাগি আছে আৰু নগ'লেও নহয়। এই পেটটোৰ কাৰণে কাম কৰিবই লাগিব, খাবই লাগিব, কি কৰিব, উপায়টো নাই। মনটো বেয়া লাগিছে, লাগিলেওতো উপায় নাই, যাবতো লাগিবই। বিশেষকৈ মোৰ বস্তুবিলাকলৈ বেয়া লাগিছে, যিহেতু মই গুচি যাম, চলাবলৈও মোৰ মানে ঘৰত তেনেকৈ মানুহ নাই। ইয়াত দেখিছে মোৰ পিছফালে মই এইটোৱে আপোনাৰ ভিডিঅ' বনাওঁ, আপোনালোকে দেখিছে এই কেমেৰাটোৱে বনাওঁ শ্বৰ্ট ভিডিঅ'বিলাক, আৰু মই ইয়াতে এডিটিং কৰোঁ কম্পিউটাৰত। আৰু মই দুটা বস্তু আপোনালোকক দেখাই আছোঁ, আপোনাৰ বেয়া লাগি যাব। মই গ'লে তেহেঁতি তেনেকৈ ৰখি যায় আৰু মই অহালৈ বাট চাই থাকে। ব'লক ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাই থাকিব। চুপাৰত যাম বুলি আছিলোঁ, চুপাৰ মানে আপোনাৰ 2 দিন ৰখি গ'লোঁ টিকেটৰ কাৰণে, টিকেট নাই, চব বুকিং। গুৱাহাটীত কিবা মিটিং আছে, সেইকাৰণে গাড়ীবিলাক চব তাত যাব। মই যিহেতু আজি ট্ৰেইনত যাম, আপোনালোকক দেখাই আছোঁ, চাই থাকক ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে। গাইছ, এয়াই আছিল। এতিয়া টাইমো হৈ গৈছে, 7:30 ট্ৰেইন আছে। গা পা ধুই লওঁ, ধুই লৈ কিন্তু আপোনালোকক আকৌ লগ পাই আছোঁ, কিন্তু আপোনালোকে চাই থাকক ভিডিঅ'টো। গাইছ, মই মানে গা চা ধুই পূৰা ৰেডি হৈ গ'লোঁ। বলক তেতিয়াহ'লে, কিন্তু ভিডিঅ'টো নোচোৱাকৈ নাথাকিব দেই, ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাই থাকক আপোনালোকে। মই দেখাই আছোঁ ভিখাৰী ইউটিউব চেনেলটো, আপোনালোকে যদি ভিডিঅ'বিলাক চাই ভাল পায়, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যদি নতুন মেম্বাৰ আহিছে আমাৰ স্পট, আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব। বলক এনেকৈ চবকে বাই বাই টাটা দি ঘৰৰ পৰা ওলাই আহিলোঁ। আপোনালোকে চাই থাকক ভিডিঅ'টো। হেল্ল' গাইছ, মই মানে তিনিআলি পাই গ'লোঁ। তিনিআলি পাই মেলি একদম জেগাত পাই গৈছোঁ চুপাৰ এখন। চুপাৰখন মানে মিটিঙৰ কাৰণে গৈছে, কিন্তু মোক কেবিনত যাব দিব। একো নাই, হৈ যাব, চলি যাব ইয়াতে। 4 ঘণ্টা গাইছ মানে বহি বহি কি ক'ম আৰু, পাই গ'লোহি আমি জখলাবন্ধা। ইয়াতে কিবা এটা খাই লওঁ, চাহ ভাত দি পাওঁ। এনেকৈ আহি গ'ল ভাতৰ থালি, একদম নিৰামিষ ভাত, দালি ভাতৰ ধুনীয়া। গাইছ, পাই গ'লোহি। ৰাতিটো আৰু এনেকৈয়ে গ'ল। খানাপাৰা পাই গ'লোঁ। খানাপাৰাৰ পৰা ৰুমলৈ বেছি দূৰ নহয়, জু ৰোডলৈ ফোন কৰি দিলোঁ। আপুনি অ'লা উবেৰ যি লয় আৰু ৰেপিড'। মই একচুৱেলি স্কুটিত গৈ ভাল পাওঁ, এই ট্ৰেফিক জামৰ কাৰণে। স্কুটিত গ'লে মানে আৰু ধুনীয়াকৈ ৰুম পটাপট মানে পোৱা যায়, আৰু জামৰ ভিৰত মানে ৰখিব নালাগে। আহি গ'ল ল'বৰ কাৰণে, গৈ আছোঁ। এনেকৈ দাদাজনে দিলে, হেলমেটটো পিন্ধি ল'লোঁ। বলক তেতিয়াহ'লে বলকে আৰু এই পাই গৈছোঁহি আৰু, এইখন পিছখন তিল গ'লোঁ আৰু টেনশ্যন নাই। বোলে হেল্ল' গাইছ, আহি পাই গ'লোহি ৰুম। আৰু আজি ভিডিঅ'টো সেয়াই আছিল, যিমান পাৰোঁ চেষ্টা কৰি দেখাবলৈ আপোনালোকক। খালি বেক কেমেৰাটো অলপ বেয়া হৈছে, ধোঁৱা আহিছে নেকি পিকচাৰবিলাক। পূজাত অলপ পৰিছে, খাই কেমেৰাটো বেয়া হৈছে। সেয়াই
যদি ভিকাই পিংকু ইউটিউব চেনেলটো আপোনালোকে ভিডিঅ'বিলাক চাই ভাল পাইছে তেতিয়া লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব। যদি নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি পিনি যাব, তেতিয়া মোৰ মনটো ভাল লাগে। আগলৈ নতুন নতুন ভিডিঅ' আপোনালোকে পাই থাকিব। সেয়াই।